নমস্কাৰ বন্ধুসকল। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে থকা বিভিন্ন মতবাদসমূহ। প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষ ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। আৰ্যসকল অহাৰ পূৰ্বেই অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল। গতিকে ইয়াত বাস কৰা তিব্বত বৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে বুলি আমি মত পোষণ কৰিব পাৰোঁ। যে নদীৰ নাম, ঠাইৰ নাম, তদ্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলিন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিৱৰ্তন হ'বলৈ ধৰিলে। প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ'লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। কালিকা পুৰাণ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূবে দিক্কৰ বাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে। এতিয়া আহিছোঁ যে অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে থকা বিভিন্ন মতবাদ সম্পৰ্কে আলোচনালৈ। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষা বিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াইছে আৰু এই বিষয়ে ঘাইকৈ 6টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মতকেইটা হ'ল: কালিৰাম মেধিৰ মতে প্ৰাচ্য পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে, দেৱানন্দ ভৰালীৰ মতে কামৰূপী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে, ডক্টৰ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু জৰ্জ আব্ৰাহাম গিয়াৰছন তাৰাপাৱালা, ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী, ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, ডক্টৰ গোলকচন্দ্ৰ গোস্বামী, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ নগেন ঠাকুৰ, ডক্টৰ ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ হৈছে। অসমীয়া ভাষাটো মাগধী অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা বুলি কৈ অহা হৈছে আৰু একেখিনি কথাকেই ডক্টৰ বাণীকান্ত কাকতিয়ে এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনত লিখিছে যে অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই, নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰে সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্ৰংশৰ উপভাষা। ইয়াৰ পৰৱৰ্তী খণ্ডত আলোচনা কৰা হ'ব উপভাষা, মান্য ভাষা আৰু উপভাষা, লগতে উপভাষা সৃষ্টিৰ বিভিন্ন কাৰণসমূহ আৰু অধ্যায়টোৰ পৰা হ'ব পৰা বিভিন্ন সম্ভাৱ্য প্ৰশ্নোত্তৰসমূহো আলোচনা কৰা হ'ব।